নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে মাছৰ এটি বৰ লোভনীয় ৰেচিপি লৈ আহিলোঁ। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু সময় হ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেন্তে আহকচোন মাছৰ এই ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। ইয়াৰ বাবে মাছ 3 পিচ লোৱা হৈছে। 3জনৰ বাবে বনোৱা হৈছে। মাছ কেইপিচ নিমখ হালধি সানি ল'ব। ক'লা সৰিয়হ, বগা সৰিয়হ সম পৰিমাণত ল'ব, 2 চামুচকৈ। নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ, বিলাহী কাটি ল'ব লাগিব আৰু আলু এটা কাটি ল'ব লাগিব। কেৰাহীটো গৰম হ'লে তাত সৰিয়হৰ তেলখিনি দি দিব আৰু তেলখিনি যেতিয়া ভালকৈ গৰম হ'ব তেতিয়া নিমখ হালধি সানি ৰখা মাছ কেইপিচ ৰঙচুৱাকৈ ভাজি ল'ব। আনফালে সৰিয়হ, জলকীয়া, নহৰু আৰু পিঁয়াজখিনি অলপ পানী দি এটা মিহি পেষ্ট বনাই ল'ব। সৰিয়হখিনি পেষ্ট বনাই লোৱা হৈছে। আনফালে মাছ কেইপিচো এটা ছাইড ভজা হৈ গৈছে। এতিয়া আনটো ছাইডো ঠিক তেনেকৈ ৰঙচুৱাকৈ ভাজি ল'ব। মাছ কেইপিচ ভজা হৈছে। এতিয়া থাল এখনত মাছ কেইপিচ উলিয়াই ৰাখিব। সেই মাছ ভজা তেলখিনিতে পাঁচফোৰণ সৰু চামুচেৰে এচামুচ দি দিব। পাঁচফোৰণখিনি যেতিয়া ভালকৈ ফুটিব তেতিয়া তাত কাটি লোৱা বিলাহীটো দি দিব লাগিব। একেলগতে কাটি লোৱা আলুখিনিও দি দিব। এতিয়া 1 মিনিটমান সময় লৰাই ভাজিব লাগিব। এক মিনিট ভজাৰ পিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়িখিনি দি দিব লাগিব। সৰিয়হখিনিত অলপ পানী মিহলাই দি দিব লাগিব আৰু অলপ পানী দি দিব। আঞ্জাখন অলপমান পনীয়াকৈ বনোৱা হৈছে। আপোনালোকে যদি অলপ গোটা খাব বিচাৰে তেতিয়াহ'লে কম পৰিমাণত পানী দিব। মই 1.5 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া ভাজি ৰখা মাছ কেইপিচ দি দিব আৰু 5 মিনিটৰ কাৰণে ভালকৈ উতলিবলৈ দিব। আঞ্জাখন বনাওঁতে 10 মিনিটমান সময় ল'ব। এয়া সৰিয়হ আৰু বিলাহীৰ সৈতে ৰন্ধা মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈকে আহিছোঁ। ধন্যবাদ।